নমস্কাৰ টেক প্ৰতিদিন আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপোনাৰ মোবাইলৰ স্ক্ৰীনটো আপুনি আপোনাৰ টিভিত মিৰৰিং কৰিব পাৰে হয় বন্ধুসকল আপুনি যদি বিচাৰে তেন্তে আপোনাৰ মোবাইলৰ স্ক্ৰীনটো আপুনি আপোনাৰ টিভিৰ ডাঙৰ টিভি পৰ্দাখনত আপুনি মিৰৰিং কৰিব পাৰে গতিকে তাৰ বাবে আপোনাক মাত্ৰ তিনিটা বস্তুৰ প্ৰয়োজন আছে আপুনি যদি মিৰৰিং কৰিব বিচাৰে তেন্তে আপোনাক মাত্ৰ তিনিটা বস্তুৰ প্ৰয়োজন হ'ব প্ৰথম প্ৰয়োজন হ'ব আপোনাক এটা এন্ড্ৰইড ফোন তাৰপাছত প্ৰয়োজন হ'ব আপোনাক এটা LCD টিভি আৰু তাৰপাছত আপোনাক এটা ডিভাইচ প্ৰয়োজন হ'ব এই ডিভাইচটোৰ নাম হৈছে এনিকাষ্ট M4 Plus আপুনি এই তিনিটা যদি বস্তু আপোনাৰ থাকে তেন্তে আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীনটো আপুনি টিভিত মিৰৰিং কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাই দিম এইটো যে কেনেকৈ আপুনি মিৰৰিং কৰে কেনেকৈ আপোনাৰ টিভি সেটআপ কৰি লৈ আপোনাৰ মোবাইলৰ স্ক্ৰীনটো আপুনি টিভিত মিৰৰিং কৰে সকলোবোৰ আপোনাক সম্পূৰ্ণকৈ আমি দেখাই দিম গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ মোবাইলৰ স্ক্ৰীনটো আপোনাৰ টিভিত যদি আপুনি মিৰৰিং কৰিব বিচাৰে তেন্তে আপুনি এই ডিভাইচটো কিনি আনিব লাগিব এই ডিভাইচটো আপুনি ফ্লিপকাৰ্ট নতুবা এমাজন আদিত পাব ইয়াৰ দাম আপোনাৰ 900 নতুবা 1000 ভিতৰত হয় আপুনি এটো কিনি ল'ব আপুনি যদি ইয়াক ডাইৰেক্টলি কিনিব বিচাৰে তেন্তে মোৰ ভিডিঅ'ৰ তলত আপোনাক এটা ডেসক্ৰিপচন বক্সত মই এটা লিংক দিম আপুনি এই লিংকটো থ্ৰু দি আপুনি এই ডিভাইচটো কিনি ল'ব পাৰিব এতিয়া আপুনি যেতিয়া এই ডিভাইচটো কিনিব তাৰ ভিতৰত কিছুমান বস্তু থাকিব এই বস্তুবোৰ মই আপোনাক দেখাই দিছো ইয়াত এনেকুৱা ধৰণৰ এটা বস্তু থাকিব এটা ডিভাইচ থাকিব এনিকাষ্ট বুলি এতিয়া আপুনি এই এনিকাষ্ট ডিভাইচটো আপুনি আপোনাৰ টিভিত সেটআপ কৰিব লাগিব গতিকে আহক আমি সেটআপ কৰি দেখাই দিছো কিদৰে ইয়াক সেটআপ কৰিলে কিদৰে আপোনাক এটা এপ্লিকেশন ইনষ্টল কৰি লৈ আপোনাৰ টিভিত আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীনটো মিৰৰিং কৰে জানো এতিয়া আপুনি এই ডিভাইচটো আপোনাৰ টিভিত কানেক্ট কৰিব লাগিব আপোনাৰ টিভিত কানেক্ট কৰিব হলে যেহেতু এটো এটা HDMI পোৰ্ট হয় গতিকে আপোনাৰ HDMI পোৰ্টটো আপুনি এটো কানেক্ট কৰিব ইয়াক কেনে কানেক্ট কৰিব আপোনাক মই দেখাই দিছো আপোনাৰ টিভিটো যেটো HDMI পোৰ্ট থাকিব তাৰ আপুনি ইয়াক সুমুৱাই দিব সুমুৱালো তাৰ পাছতে আৰু এটা ইয়াত আছে এটা USB পোৰ্ট এটা তাৰ পাছতে আৰু ইয়াত এটা আছে USB পোৰ্ট এটা এই USB পোৰ্টটো আপোনাৰ মোবাইলৰ যিকোনো এটা চাৰ্জাৰত ভৰাই দিলেও পাৰি নতুবা আপোনাৰ টিভিত থকা যেটো USB পোৰ্ট আপুনি তাত ভৰাই দিলেও হয় মই ইয়াত যেহেতু টিভিত USB পোৰ্ট ভৰাবলৈ এটা ঠাই আছে গতিকে মই তাত ভৰাই দিম সো অল সেটআপ টিভিত যি সেটআপ কৰিবলৈ সব সেটআপ কৰিলো এতিয়া আমি ইয়াত আপোনাক মই কৈ দিছো আপোনাক এটা ইয়াত HDMI পোৰ্ট থাকিব এই HDMI পোৰ্টটো আপোনাৰ টিভিত থকা HDMI পোৰ্টটো লগাব তাৰ পাছত আপোনাৰ যেটো এটা USB কেবল থাকিব এই USB কেবলটো আপুনি আপোনাৰ টিভিত থকা USB যেটো পোৰ্টটো আপুনি লগাই ল'ব এটা বুজি পালে তাৰ পাছত ইয়াত এটা এনেকুৱা ধৰণৰ এটা বস্তু থাকিব এটো আপুনি কতো লগাব নালাগে এটো ইয়াত এনেকৈ থৈ দিলে হ'ল এটোই আপোনাৰ ওয়াইফাই আপোনাৰ ৰিসিভ কৰি থাকিব এতিয়া আপোনাৰ টিভিটোৰ সুইচটো আপুনি অন কৰিব মই এটা অন কৰিলো তাৰ পাছত এতিয়া আপোনাৰ মোবাইলত আপুনি এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব এই এপ্লিকেশনটো ক'ত আছে মই আপোনাক দেখাই দিম চাওক এটা আপুনি এটা এপ্লিকেশন দেখা পাইছে একে সৰুকৈ দেখা পাইছে EZ Mira বুলি আপুনি এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব লাগিব প্ৰথমে এই এপ্লিকেশনটো ডাউনলোড কৰিব হলে আপোনাক মই তলত ডেসক্ৰিপচন বক্সত লিংক দি দিম আপুনি লিংকটোৰ পৰা গৈ ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আপোনাৰ টিভিটো আপোনাৰ অন হৈ গল চাওক টিভিটো অন হলে এনেকুৱা প্ৰথমে দেখাব আপুনি দেখা পাইছে টিভিটো অন হৈ গল এই টিভিটো অন হোৱাৰ পিছত এতিয়া আপোনাৰ মোবাইলটো যাব মোবাইলটোৰে গৈ আপোনাৰ মোবাইলটো আপুনি একো কৰিব নালাগে মাত্ৰ ইয়াত দেখা এই ওয়াইফাইটো আপুনি অন কৰিব চাব অন কৰিলে লগলে তেওঁ টিভিটো আপোনাৰ যেটো মানে এনিকাষ্ট আছিল এই এনিকাষ্টৰ লগলে কানেক্ট হৈ যাব চাওক কানেক্ট হৈ গল এতিয়া ইয়াৰ পিছত আপুনি একো কৰিব নালাগে আপুনি মই যত দেখাইছিলো এই এপ্লিকেশনটো আপুনি অন কৰিব অন কৰিলে চাওক এই চাওক লগলে এটা লাগিব ওয়্যাৰলেস ডিসপ্লে আপোনাৰ এই মোৰ ডিভাইসটো নাম আহি গল এই ডিভাইসটো আপুনি একো কৰিব নালাগে ইয়াত আপুনি ক্লিক কৰি কানেক্ট কৰিব লাগে চাওক কানেক্টিং হৈছে কানেক্টিং কৰাৰ লগে চাওক লগলে কানেক্ট হৈ গল দইছে অকমান ৰেডি চাওক একো কৰিব নালাগে লগলে কানেক্ট হৈ গল টিভি মোবাইলটো কানেক্ট হৈ গল মোবাইলটো মই যি চলাইছো এতিয়া এই মোবাইলটো একেদৰে উলাবলৈ ইয়াত ধৰিছে টিভিত চাওক আপুনি দেখা পাইছে এই মোৰ মোবাইলটো হয় মোবাইলটো যি উলাইছে এয়া টিভিটো মোৰ টিভিটো উলাইছে আপুনি দেখা পাইছে মই যেতিয়া যিকোনো ভিডিও চলাবলৈ হয় মই আপোনাক ভিডিও এটা চলাই দেখাই দিম চাব MX প্লেয়াৰৰ পৰা
চাওক আপুনি দেখা পাইছে মোৰ মোবাইলত যি চলি আছে এয়া টিভি মোৰ টিভি চলিছে আপুনি নিশ্চয় দেখা পাইছে চাওক দেখা পাইছে का खाना जरूर खिलाना ठीक है दोस्तों एक बार और करते हैं कातिलाना मौसम रात के अंधेरे को सवेरे का इंतजार महारानी अपने कमरे में अकेली बैठी अपनी टूटी फूटी के চাওক আপুনি ইয়াত বুজি পাইছে নিশ্চয় কিদৰে আপুনি ছেটআপ কৰিব লাগে মাত্ৰ আপোনাৰ এটা এণ্ড্ৰইড ফোন থাকিব লাগিব আপোনাৰ এটা LCD টিভি থাকিব লাগিব আৰু আপুনি এটা এনিকাষ্ট ডিভাইচ এটা কিনিব লাগিব এই এনিকাষ্ট ডিভাইচটো মই যিদৰে ছেটআপ কৰিলোঁ এনেদৰে টিভি ছেটআপ কৰিব লাগে তাৰপাছত আপোনাৰ মোবাইলত এটা আপুনি এপ্লিকেশ্যন ডাউনলোড কৰিব লাগে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি লৈ আপুনি এই এপ্লিকেশ্যনটোৰ দ্বাৰা এনিকাষ্ট ডিভাইচটোত আপুনি কানেক্ট কৰি লৈ এনেদৰে আপোনাৰ মোবাইলটো আপোনাৰ টিভিত মিৰৰিং কৰিব পাৰে একদম চিম্পুল একদম সহজ আপুনি মাত্ৰ এই ছেটআপ যিদৰে কৰিলোঁ মই এইদৰে কৰিলে হ'ল গতিকে আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ভিডিঅ' চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো যদি ভাল পালে তেন্তে এটা লাইক কৰিব আৰু এটা আমাক পৰামৰ্শ হিচাপে কমেণ্ট কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' আৰু নতুন নতুন টেকনিকেল গেজেট সম্পৰ্কে আপুনি যদি নতুন নতুন ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব হয় ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ